ও কিয়ে ভাই তোক এটা কথা গম পাইছো ৰ মই মানে কথাটো গম পাইছো মানে মই এই সেবাগৰ পৰা আহি থাকোঁতে মই চাধা মাৰা দেখছো দক চাধা মাৰিলে কেতিয়া চাধা মাৰিলো তোৰ বাইফেৰেক কৈ দিম ৰ মই তোৰ বাইফেৰে আৰু মই একেলগে লগ হওঁ না তোৰ বাইফেৰেক লগ পালি কোনবাৰ দিনা কৈ দি আছো ৰ কবি যা আমাক ফাদাৰে আকৌ নকৰি তোক আজি মই লাগাম নহয় তই গম পাবি না তই মই ভাইটিয়েৰেক লগ পাবা দি তোক আজি কি নাই মাইত দিব চাবিচোন তই কবি যা এর পৰা গেছে না তই হাল্লা কৰি থাকা দিবা এই গৰুটো লাগি গৈছিল অলপ খাওঁতা নাই না অলপ লাগি দিলো এটা কথা হৈছে ৰ তনজিয়ে ডাঙৰ আপাটো আছে ডাঙৰ আপাটোই মানে সি চাধা তাধা মাৰা কৰছে হয় নেকি চাধা মাৰছি নেকি চায়াৰ আছো না যো ঐ তই কিন্তু ডাঙৰ আপাটোক মই কোৱা বুলি নকবি দে কিন্তু তই কয় বুলি মই নকওঁ ৰ তাক মই দেখা পাওঁ বুলি কম সি দেখলি মোক পুৰা খেদি দিব সি মোক তাৰমানে মাৰুকে আছে সি মই যাওঁ দে তই থাক দে মই যাওঁ মানে মোৰ দেৰি হৈছে দেই বস্তুটো মই যাওঁ যা এই ৰ'দত এতে থাকবা নালাগে যা ফাদাৰ ঘৰৰ পৰা আহিলি নহয় ৰ তোকে বিচাৰি আছো তোৰ এটা কথা শুনিছো কথাই কি কথা ভাল কথা নাই কি ভাল কথা জান কো জলদি কালি মই দেখা পাইছিলো ৰ গাছৰ তলত তই কালি চাধা মাৰি আহিছিলি তই না বেলেগ মই ধৰবা পৰা নাই মই নহয় ফাদাৰ মই নহয় তোৰ কাৰোবাক বেলেগ দেখা পাইছা তইতো বেলেগ চলি হ'ব পাৰে না তই চাবা লাগে ভালকে তই বিয়াৰ পৰা এজন চাধা খোৱা দেখা পা তোৰ বিয়াৰ কথা বহিয়া হব আৰু মোক কৈ থাকে নহয় বেলেগে এটা নাম নকওঁ তাৰ মই তোক মই কি কৈ থাকে তই চাধা খা বুলি বিয়াৰ পৰা এজন খা তো কিবা কথা বহিয়া হব আজিৰ পৰা নাহাং দে ফাদাৰ আজিৰ পৰা আহিলো আৰু আকৌ নাহাং মই যাং ৰ তই গৰুটো লাগি গৰু লাগি দে ভালকে আমাৰ ফাদাৰ শুনি গলা ই নেকি আজি চাধা মাৰা ই মোক দেখা পাইছে চলছে কি কবা পাৰে তাক মই সুধি চাম কি ভাই কি কৰি আছা না আছো ৰ আৰু তোৰ কথা এটা শুনিছো ৰ কি কথা চাধা মাৰা কথাটো কিয় কবা লাগে চাধা মাৰা কথাটো ভাই মই কোৱা নাই নহয় শুনি কি কলা মানে হেলা এতিয়া বাদ দি এতিয়া তই চাধা মাৰা তই যি কৰা কৰ তোৰ চাইকেলখন একবাৰ দিয়ে মোক ভালকে তো মোৰ চাইকেল লাগা কি আনে নীতি মাখান লাগিছে চাইকেল কোনি কুটনীতি লগাইছে মই লগাইছো নেকি মই শুনিছো তো কোনি কৈছে তোক মই শুনিছো কৈছি আৰু কোনবাই চাইকেলখন দিয়ে চাইকেল নাগে চাইকেলখন লৈ যাওঁ দে চাইকেলখন লৈ যাওঁ মই নিলো চাইকেল হৈছে হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব এনেকুৱা যদি কমেডি ভিডিঅ' লাগে ইয়াতে কমেণ্ট ছেকশ্যন খোলা আছে ফেৰফুৰ কমেণ্ট দিয়ক কেনেকুৱা কমেণ্টৰ ভিডিঅ' লাগে আৰু আমাৰ শ্বৰ্ট ফিল্মখন আহি আছে অতি সোনকালতে শ্বৰ্ট ফিল্মখনৰ এক্টৰ হ'ল আমাৰ নিশান আৰু সেইখন চাব ৰেডি হৈ থাকক বঢ়িয়াকৈ ইতিমধ্যে আমি শ্বৰ্ট ফিল্মখন লিখি উঠিব ধৰিছোঁ আৰু এতিয়া বানাবা বাকী আমি অলপমান চলিৰ প্ৰব্লেম হৈছে কাৰণে বানা নাই যদি কোনোবা চলি কৰিম বুলি ভাবি আছে কমেণ্টত জনাব আৰু বেয়া লাগিলেও জনাব ভাল লাগিলেও জনাব এনেকুৱা কমেডি ভিডিঅ' লাগিলে কমেণ্টত জনাব বাই বাই আজিলৈ জয় অসম নেক্সট ভিডিঅ'ত লগ পাম